আমাৰ সুঞ্জনী ফটো আছে কিন্তু ফ্ৰেমটো ভগা আজিৰ ভিডিঅ'টোত আৰম্ভণিতে আপোনালোকক দেখাইছোঁ প্ৰথমতে এটা ফটো ফ্ৰেম যিটো ফটো ফ্ৰেম মানে 500 টকা দি পূজাই বনোৱাইছিল য'ত মানে আমাৰ সুঞ্জনী সৰুকালৰ ফটোকে আদি কৰি মানে ফেমিলিৰ সকলো মেম্বাৰে একোখন ফটো দিয়া আছে কথাটো হ'ল কি ফটো ফ্ৰেমখন বনাই দিছিলে গোলাঘাটৰ ফকাটিঙৰ এগৰাকী বাইদেৱে পইচা তেওঁ যেনেকৈ কৈছিলে আমি তেনেকৈ দিলোঁ মানে 500 টকা কৈছিলে আমি 500 টকাই দিছোঁ কিন্তু তেওঁ মানে যিটো ফ্ৰেমত আমাক ফটোখন বনাই দিলে সেই ফ্ৰেমটো ভঙা আৰু বহাগৰ 1 তাৰিখে যেতিয়া পূজাহঁতৰ ঘৰলৈ গৈছিলোঁ তেতিয়া মানে ফটো ফ্ৰেমটো আমাক বাটতে দিছিলে আৰু ফটো ফ্ৰেমটো পেক কৰা আছিলে তেতিয়া মানে আমি নাচালোঁ বোলো ভালেই দিছে চাগে ঘৰলৈ আহিহে চাইছোঁ আচলতে ফটো ফ্ৰেমটো ভঙা বাৰু দিয়ক মানুহক আচলতে এনেকৈ ঠগিব নাপায় দুখটো আচলতে আমাৰ কিয়নো আমাক যেতিয়া দিছিলে আমি আচলতে চাই আনিব লাগিছিল সুঞ্জনীয়ে আকৌ আজিকালি কোচত বহি পেলাই যিটোকে দেখাওঁ সেইটোকে চাই থাকে আৰু সন্ধিয়া টাইমত আকৌ মই লেপটপটো উলিয়াই অলপ সময় গেম খেলিলোঁ তাই আকৌ মোৰ কোচতে বহি পেলাই গেমটো খেলিবলৈ লাগে জিকিমনে পিছে পূজাই আকৌ বহুত দিনৰ পৰাই কৈ আছিলে তাই হেনো কুকুৰা মাংস খাবলৈ মন গৈছিলে আৰু সেইকাৰণে 450 দি পেলাই মানে কুকুৰা এটা আজি কিনি আনিছোঁ সন্ধিয়া টাইমত মায়ে কুকুৰাটো কুটি বাছি ঠিক কৰি দিলে পূজাই আকৌ আজি হেনো জুইতহে বনাব মানে গেছত নবনায় বাৰু মাংস জুইত বনালে আচলতে যিটো সোৱাদ হয় গেছত আকৌ সেইটো ইমান সোৱাদ নহয় বাৰু দিয়ক পূজাই মাংস বনোৱাত লাগিল পাপাই আকৌ সৰিয়হ কেইটামান লৈ সুঞ্জনী মুখ ভঙাত লাগিলে মই আকৌ টিভিটো লগাই IPL চোৱা আৰু ৰাতিৰ 12টা বজাত আমাৰ ঘৰলৈ আহিলে আকৌ জেং বিহু গান সিহঁতি কি গাইছে আপোনালোকে চাগে অলপ হ'লেও গম পাইছে মানে পেৰা কথা পূজাই যে বনাইছিলে পেৰা সেইটোৱে আৰু দিয়ক ৰাতি যিহেতু 12টা বাজি গ'ল বৰ বিশেষ দেৰি বিহু মৰাই নাথাকিলোঁ সোনকালে দক্ষিণা আমি উলিয়াই দিলোঁ আৰু আশীৰ্বাদ আকৌ কেনেকৈ দিছে সেইটো আপোনালোকক অলপ শুনোৱাইছোঁ আৰু দিয়ক ভিডিঅ'টো আজি কেনেকুৱা লাগিলে জনাব পাৰিলে পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব অন্য এটা ভিডিঅ'লৈ মই আকৌ আহি আছোঁ আজিলৈ তেন্তে ধন্যবাদ